আসসালামু আলাইকুম, নমস্কাৰ। এইমাত্ৰ এটা নিউজ আমি সকলোৱে দেখা পালোঁ। ইয়াতে আজি আমি সকলো যুৱক আমাৰ উপস্থিত আছে, সকলো আছে আমাৰ ইয়াতে। আৰু আমি এটা বস্তু দৃষ্টিগোচৰ হ'ল, নিউজত দেখা পালোঁ য'ত আজি আমাৰ কলিমাক আচলতে হাত দিছে। আজি কিছু একাংশ যুৱকে মানে আমি নিউজত দেখা পালোঁ য'ত তেখেতসকলে কৈ আছে কি এইটো বোলে আৰবিক ভাষাত কি লিখা আছে। তো দোকানীটোৱে ক'লে কি এইটো এটা কলিমা লিখা আছে, এইটো লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ। তেখেতসকলে কৈছে কি এইটো কলিমা হয়, আমাৰ ধৰ্ম কলিমাত লিখা আছে। তেতিয়া সেইখিনি যুৱক, মোৰ সম্ভৱ এইখিনি ক'ৰ হয় নাজানো, কিন্তু আমাৰ অসমৰে হয়, আমাৰ অসমৰ ভিতৰৰে হয়। তেখেতসকলে কৈছে কি এইখিনি আৰবিত কেনেকৈ লিখিবলৈ পাৰিব, এইখিনি অসমীয়াত কিয় লিখা নাই। তো বিভিন্ন কথাৰে তেখেতসকলে কথা কৈছে। তো সেইকাৰণে আজি আমি গোটেইখিনি যুৱক আমি এটা লগ হৈছোঁ, আৰু লগ হৈ কিনে আমি এইটো কথাই ভাবিছোঁ যে এতিয়া বহুত এটা বেয়া পৰিৱেশ হৈছে অসমত, লগাতকৈ বেছি পৰিৱেশ এটা বেয়া কৰিবলৈ গৈছে, য'ত ধৰ্ম নামত, জাতি নামত, ভাষা নামত লগাবলৈ চেষ্টা কৰি আছে। আৰু এই লাইফৰ মাধ্যমেৰে সেইসকলক সকীয়াই দিবলৈ বিচাৰিছোঁ যিসকলে এই ধৰ্ম নামত যুদ্ধ লগাব বিচাৰিছে। কাৰণ এতিয়া আমি উঠি অহা নৱপ্ৰজন্ম, আমি এটা কথাই চিন্তা কৰিছোঁ, আমি অসমত হিন্দু মুছলমান হ'ব নিদিওঁ। আৰু যি দল সংগঠনৰ নেতৃত্বত সেই দোকানখনত যাই কেনে আমাৰ কলিমাক আচলতে যিখিনি তেখেতসকলে অপমান কৰি কেনে ক'লে, ইছলাম ধৰ্মক লৈ কেনে অপমানজনক কথা ক'লে, তেখেতসকলে কলিমাক অসমীয়া ভাষাত লিখিব লাগিব, কিবা ক'ত লিখিব লাগিব কথা হ'লে তেখেতসকলে স্পষ্ট ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ। ধৰ্মত যেন তেখেতসকলে যেন টাৰ্গেট নকৰে। এতিয়াৰ পৰা আমি চাই আছিলোঁ, মিয়াক টাৰ্গেট কৰি আছে, আমাৰ মুছলমানক টাৰ্গেট কৰি আছে, উচ্ছেদ কৰি আছে, বাংলাদেশী কৈ আমাক তুচ্ছ তাচ্ছিল্য কৰি আছে। আমি ধৈৰ্য আকাৰে আমি সকলোৱে ঘৰৰ ভিতৰত বহি আছোঁ। কিন্তু তাৰ মানে এইটো নহয় যে আমাৰ কলিমাক কোনোবাই তুচ্ছ তাচ্ছিল্য কৰিব আৰু আমি চুপচাপ বহি থাকিম। সেইকাৰণে এই লাইফৰ মাধ্যমেৰে আমি প্ৰথমতে চবকে সকীয়াই দিছোঁ যে অন্তত আমাৰ কলিমা বা ধৰ্ম নামত ইয়াতে কোনোৱে একো এটা নকৰে। আৰু দ্বিতীয় নম্বৰ কথা এটা কথাই ক'ব বিচাৰিছোঁ, যি এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰিব বিচাৰিছে, এইখন হ'ল শংকৰাজানৰ দেশ বুলি কওঁ। ইয়াতে আপোনালোকে যি পৰিৱেশ চেষ্টা কৰিব বিচাৰিছে, এতিয়াৰ পৰা আমি স্পষ্ট ভাষাৰে আমি সকলো ইয়াতে যুৱক আজি সেইবিলাক লৈ আলোচনা কৰিছোঁ। ইয়াতে থকা প্ৰতিজন যুৱকে যে আমি এতিয়াৰ পৰা সকলো থিয় হ'ম যে অসমত আমি হিন্দু মুছলমান হ'ব নিদিওঁ। অসমত আমি কিন্তু আৰু কোনো ধৰণৰ জাতিক লৈ কেনে যুদ্ধ লাগিব নিদিওঁ, কোনো ভাষাৰ লগত যুদ্ধ লাগিব নিদিওঁ। আজি দোকানখনত লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ বুলি কলিমা লিখিছে। আজি কিছুমান আমাৰ বেলেগ ধৰ্মী মানুহে, হিন্দু মানুহে আজি তাতে সংস্কৃত ভাষাত তেখেতসকলৰ কিবা লিখে, আজি দেৱী দেৱতাসকলৰ ফটো ৰাখে। তেতিয়া কি কোনোবাই ক'বলৈ গৈছে নেকি, কোনোবা মুছলমানে ক'ব গৈছে নেকি যে কিয় ইয়াতে তোমালোকে দেৱী দেৱতাৰ ফটো ৰাখিবা, কিয় ইয়াতে সংস্কৃতত তোমালোকে কিবা ৰাখিবা? কোনেতো ক'বলৈ যোৱা নাই। যেতিয়া আমাৰ কাকোকে আমি তুচ্ছ তাচ্ছিল্য কৰা নাই, কাৰো ধৰ্মক যেতিয়া আমি টাৰ্গেট কৰা নাই, আমাৰ ইছলাম ধৰ্মক টাৰ্গেট কৰা অধিকাৰ কোনে দিছে? সেইকাৰণে একদম বাৰম্বাৰ এটা কথাই কৈ দিব বিচাৰিছোঁ, স্পষ্ট ভাষাৰে আজি এই লাইভৰ মাধ্যমেৰে কৰি দিব বিচাৰিছোঁ যে বাংলাদেশী, উচ্ছেদ, মিয়া এইবিলাক কৈ কিনে আমাক তুচ্ছ তাচ্ছিল্য কৰি আছে, আমি সহ্য কৰি আছোঁ। কিন্তু আমাৰ ধৰ্ম, আমাৰ কলিমা, আমাৰ কোৰাণ, আমাৰ নবী, আমাৰ আল্লাহৰ নামত যদি আপোনালোকে যদি এই ধৰ্ম এই চেষ্টা কৰে, আমাক যদি অপমান কৰাৰ চেষ্টা কৰে, কিন্তু তাৰে কিন্তু প্ৰত্যুত্তৰ আমি আইনৰ মজিয়া দি আৰু গণতান্ত্ৰিক মজিয়া দি কিন্তু দিম। একদম স্পষ্ট ভাষাৰে কৈছোঁ। কিবা ক'ব? তিনচুকীয়া ন? তিনচুকীয়া বুলি লিখা আছে। এতিয়া আমি দেখা পালো ইয়াতে যিখিনি লিখা আছে, ইয়াতে ঘটনাটো তিনচুকীয়া মাদ্ৰাছাত হৈছিল নেকি ঘটনাটো? ক'ত হৈছে? আমি এতিয়া ইতিমধ্যে এইটো বস্তু গম পোৱা নাই, যদি হয় নহয় নহ'ব পাৰে। কিন্তু এটা কথাই ঠিক, এনেকুৱা ঘটনা য'তে হৈছে, উজনিত হৈছে, নামনিত হৈছে, অসমৰ একদম স্পষ্ট ভাষা আমি এটা কথাই কৈছোঁ কি এইবিলাক বস্তু কৰিলে আমি কিন্তু বহি নাথাকোঁ। আমি আইনী হিচাপে আমি ব্যৱস্থা ল'ম। এয়া যোন সংগঠনে হওক, আমি গণতান্ত্ৰিক হিচাপে প্ৰতিবাদ কৰিবলৈ আমাক কিন্তু বাধ্য কৰি নল'ব, আমাক ৰাজপথত আহিবলৈ বাধ্য নকৰিব। সেইকাৰণে কৈছোঁ কি এইখন অসম শংকৰাজানৰ দেশ, এইখন অসম আমাৰ সকলোৰে হয়, ইয়াত মিলা প্ৰীতিৰে থাকক, সকলোৱে ভালে থাকক, সেইটোৱে ক'লোঁ। আৰু দ্বিতীয়বাৰ আমাৰ মাজত কোনোৱে যুদ্ধ লগাব চেষ্টা নকৰিব। আমাৰো গাত বাঘ হাজোৰা তেজ আছে, গতিকে আমিও বহুত কুচ কৰিব পাৰোঁ, কিন্তু আমি শান্তিটো বিচাৰোঁ আৰু আমি সদায় শান্তিত থকাটোৱে বিচাৰোঁ। আৰু আমি ইটানলৈকে আমি শান্তিতে থাকিব বিচাৰিছোঁ। গোটাই ৰাইজক হওক, যিমান মানে আমাৰ অসমত মানুহ আছে, ভাৰতবৰ্ষত মানুহ আছে, আমি শান্তিত থকা বনবাস কৰাটো আমি বিচাৰোঁ। গতিকে আপোনালোকে এনেকুৱা বিভিন্ন ভাষা, এনেকুৱা মুছলমানক টাৰ্গেট কৰি অত্যাচাৰ কৰা, আপোনালোকে এইবিলাক এৰি দিয়ক। আৰু আমাৰ গাত ইটানৰ বাঘ হাজোৰা তেজ গাত আছে, আমাৰ কথা কোন আছে? জয় আই অসম!
আজি ইয়াৰ পৰাই লাইফৰ মাধ্যমেদি ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্ণিং কৰি দিছো, আমাৰ ধৰ্ম, আমাৰ কলিমা বা আমাৰ মাজত হিন্দু মুছলমানৰ যুদ্ধ, জাতি নামত যুদ্ধ, ভাষা নামত যুদ্ধ, যোন সংগঠনৰ একাংশই কৰিব একদম আইনী হিচাপে হওক বা আমাৰ ষ্টাইলত হওক আমি ব্যৱস্থা ল'ম। একদম চিধা চিধি কথা। জয় অসম।